নমস্কাৰ বন্ধুসকল মই নুৰজামান শেখ আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল এডুকেয়াৰ মেথছ প্ৰথমতে মই মোৰ ইউটিউব চেনেললৈ সবকে স্বাগতম জনাইছো বন্ধুসকল আজিৰ ভিডিঅ'ত মই অসম পুলিচৰ লিখিত পৰীক্ষাত আহিব পৰা কিছুমান গুৰুত্বপূৰ্ণ অংকৰ প্ৰশ্ন সমাধান কৰিবলৈ লৈছো বন্ধুসকল অংকৰ পাঠটো যিকোনো কম্পিটিটিভ পৰীক্ষাত এটা গুৰুত্বপূৰ্ণ পাঠ হয় গতিকে অংকৰ পাঠখিনি যাতে কমপ্লিট নম্বৰখিনি যাতে কেৰি কৰিব পাৰে তাৰ কাৰণে অলপ বেছিকৈ গুৰুত্ব দিব যিকোনো কম্পিটিটিভ পৰীক্ষাত অংক কৰিবলৈ সদায় শৰ্ট ট্ৰিকহে ব্যৱহাৰ কৰিব কাৰণ যদি আমি এই স্কুলৰ নিচিনাকৈ লং প্ৰচেছত কৰিবলৈ যাওঁ তেনেহ'লে গোটেইবিলাক প্ৰশ্ন কৰিবলৈ আমাৰ সময় নহ'ব আৰু তেতিয়া আমি পাছ কৰাত দিগদাৰি হ'ব গতিকে সদায় শৰ্ট ট্ৰিকতহে অংক কৰিবলৈ চেষ্টা কৰিব তো মই ইয়াত আজি ভিডিঅ'ত মই যিমান পাৰো শৰ্ট ট্ৰিকতহে আটাইবিলাক অংক কৰিবলৈ চেষ্টা কৰিছো আপোনালোকে মনোযোগেৰে চাব গোটেইখিনি ভিডিঅ' আজি মই নাম্বাৰ সিস্টেমৰ ওপৰত কিছুমান অংক লৈছো তেনেহ'লে আহক আমি আৰম্ভ কৰিছো ভিডিঅ'টো প্ৰথমতে চাওক প্ৰথম নম্বৰটো কি আছে খুৰেছে 14528 ক এটা নিৰ্দিষ্ট সংখ্যাৰে ভাগ কৰাত ভাগফল 83 আৰু ভাগশেষ 3 পালে ভাজকটো কি অপচন দিছে কি A 165 B 185 C 195 আৰু D 175 এটো অংক সলভ কৰিবলৈ আমাক ক্লাস 10 ৰ কথা মনত পেলাব লাগিব ক্লাস 10 ত আমি এটা প্ৰমেয়িকা পাইছিলো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা হেইটোৰ জৰিয়তে আমি এই অংকটো কৰিব লাগিব অৱশ্যে প্ৰমেয়িকাটো আমি এলপি স্কুলতো কৰিছিলো যে ভাজ্য = ভাজক পূৰণ ভাগফল যোগ ভাগশেষ গতিকে এই চাৰিটা পাঠৰ যিকোনো তিনটাৰ মান যদি আমাৰ জনা থাকে তেনহলে আমি এটো সূত্ৰৰ জৰিয়তে আমি চতুৰ্থটোৰ মান উলিয়াব পাৰিম গতিকে আমাক যেহেতু ইয়াত ভাজকটো কি উলিয়াব দিছে ভাজকটো এতেকে ভাজক = ইয়াৰ পৰা আমি এই প্লাস ভাগশেষ যেটো আছে এটো প্ৰথমতে সোফালে পক্ষান্তৰ কৰি ললে ভাজ্যৰ লগত বিয়োগ হ'ব তেনহলে আমি কি লিখিব পাৰো ইয়াত ভাজ্য মাইনাস ভাগশেষ আৰু এই ভাগফলটো যেহেতু ভাজকৰ লগত পূৰণ হৈ আছে সোফালে এটো পক্ষান্তৰ কৰি আনলে আমি ইয়াত হৰণফল হিচাপে লিখিব পাৰিম তল থাকিব ভাগফল ঠিক আছে এতিয়া আমি ইয়াত মানবিলাক বহাই দিও কি আছে মানবিলাক ভাজ্য আছে আমাৰ 14528 মাইনাস ভাগশেষ আছে 3 আৰু তলত আছে 83 তেনলে কি পাম ইয়াত এটো বিয়োগ কৰি দিলে 14525 আৰু তলত 83 এতিয়া আমি 14525 ক যদি 83 ৰে হৰণ কৰি দিও তেনহলে উত্তৰটো পাই যাম ভাজকটো পাই যাম এটো ভাগ কৰিলে পাম আমি 175 = 175 ভাগটো সোয়া ইয়াত কৰি ভাগটো সক কৰি দিছো ইয়াত 83 দেই 1414525 ক হৰণ কৰিব লাগে তেনলে 83 145 ত একবাৰ যায় গতিকে ইয়াত 83 বহালো 5 ৰ পৰা 3 গলে 2 14 ৰ পৰা 8 গলে 6 আৰু ইয়াত নামিল 2 তাহলে ইয়াত 7 বাৰ যাব 7 দি এটো পূৰণ কৰিলে 3 7 গুণ 21 ৰ 1 হাতত 2 7 8 গুণ 56 আৰু হাতত 2 58 8 5 বিয়োগ কৰিলে পাম কিমান 1 তাৰপিছত ইয়াত 12 ৰ পৰা 8 গলে 4 আৰু এই 5 নামি আহিব 5 415 5 দি যদি আমি পূৰণ কৰো তেনহলে কি পাম 5 3 গুণ 15 5 হাতত 1 5 1 গুণ 40 আৰু 1 41 গতিকে মিলি গৈছে ভাগফলটো আমি কিমান পালো 175 গতিকে অপচনটো হ'ব আমাৰ 175 তাৰ মানে ডি অপচনটো হ'ব आंसर এটো হ'ব आंसर 175 আহক আমি নেক্সট প্ৰশ্নলৈ যাওঁ এটো কি আছে 9 ৰে বিভাজ্য তিনিটা অংকযুক্ত মুঠ সংখ্যা কিমানটা 9 ৰে বিভাজ্য তিনিটা অংকযুক্ত মুঠ সংখ্যা কিমানটা এই অপচন দিছে 100টা B দিছে 99 C দিছে 98 আৰু D দিছে 101 তাহলে আমাক বুজিব লাগিব যে তিনি অংকযুক্ত সংখ্যা আটাইতকৈ ডাঙৰ সংখ্যাটো লাষ্ট সংখ্যাটো কি 999 100 ৰ পৰা 999
সলিউশন যেহেতু আমি শর্ট ট্ৰিকৰ জৰিয়তে অংকবিলাক কৰিম গতিকে আটাইবিলাক কথা আমাৰ ইয়াত লিখাৰ কোনো প্ৰয়োজন নাই চমুকে বুজিলে হ'ল তিনিটা অংকযুক্ত সংখ্যা স্টাৰ্ট হয় 100 ৰ পৰা কিমান লৈকে 999 এইখিনি হৈছে আমাৰ তিনি অংকযুক্ত সংখ্যা গতিকে 999 1 ৰ পৰা যদি আমি 999 লৈকে ধৰো তেনেহলে সংখ্যা হল আমাৰ 999 আৰু তাৰ ভিতৰত এখৰ আগৰ বিলাক হল আমাৰ দুটা অংকৰ সংখ্যা কিমানটা আছে 99 টা আছে ইয়াৰ আগত আছে আমাৰ ইয়াৰ আগলৈকে আছে 99 গতিকে আমি 999 ৰ পৰা যদি এই 99 আমি যদি মাইনাস কৰি দিও তেনেহলে তিনিটা অংকযুক্ত সংখ্যাৰ মুঠ সংখ্যা বিলাক পাম তেনেহলে 99 ইয়াত মাইনাস কৰি দিও দিলে কিমান ওলাব 009 অৰ্থাৎ 9টা আমাৰ তিনি অংকযুক্ত সংখ্যা আছে কিন্তু তিনি অংকযুক্ত সংখ্যা আটাইবিলাক আমাৰ বিচৰা নাই বিচাৰিছে কিমান 9 ৰে বিভাজ্য সংখ্যা তেনে 9 ৰে যেহেতু বিভাজ্য সংখ্যা গতিকে আমি ইয়াক 9 ৰে হৰণ কৰি দিম ইয়াক 9 ৰে হৰণ কৰি দিলে কিমান পাম আমি 100 গতিকে आंसर হ'ব আমাৰ 100 তেনলে आंसरটো আমাৰ এই অপচনটো শুদ্ধ आंसर 9 ৰে বিভাজ্য তিনিটা অংকযুক্ত মুঠ সংখ্যা কিমানটা আছে 100টা एक्चुअली तो যদি আমি লং প্রসেস কৰিবলৈ যাওঁ তেনেহলে এটো আমাৰ সিরিজৰ অংকৰ সূত্ৰ দি কৰিব লাগিব এই ক্লাস 10 ৰ আমি ক্লাস 10 ত পাইছিলো যে সমান্তৰ প্ৰগতিৰ অংক সেই সমান্তৰ প্ৰগতিৰ প্ৰসেস দি কৰিবলৈ তেতিয়া হলে বহুত এটা লেংথি অংক হ'ব তো গতিকে আমি সেই প্ৰসেস নকৰি এটো শৰ্ট ট্ৰিকত কৰিম প্ৰথমতে তিনিটা অংকযুক্ত সংখ্যাবিলাক আমি লিখিলো 1 ৰ পৰা লাস্ট 999 এইখিনি আমাৰ তিনি অংকযুক্ত সংখ্যা তাৰ ভিতৰত এখৰ আগত আছে আমাৰ 99 অৰ্থাৎ ইয়াৰ 99 টা সংখ্যা আমাক বাদ দিব লাগিব কি এটা অংকযুক্ত সংখ্যা আছে আমাৰ 1 ৰ পৰা 9 লৈকে আৰু দুটা অংকযুক্ত সংখ্যা আছে 10 ৰ পৰা 99 লৈকে এই 99 সংখ্যা আমি ইয়াৰ পৰা যদি মাইনাস কৰি দিওঁ তেনেহলে আমাৰ 900 সংখ্যা পাম এই 900 সংখ্যা হৈছে আমাৰ তিনি অংকযুক্ত সংখ্যা তাৰ ভিতৰত এতিয়া যেহেতু 9 ৰে বিভাজ্য বিচাৰিছে গতিকে আমি 9 দি হৰণ কৰিলে পালো আমি কিমান 100 গতিকে आंसर হ'ব 100 মুঠ সংখ্যা আছে 100টা আহক আমি নেক্সট অংক লৈ যাওঁ এটো কি আছে দুটা সংখ্যা 4:5 অনুপাতত আছে আৰু সিহঁতৰ গসাউ অৰ্থাৎ HCF 13 হলে লসাগু বা এলসিয়াম কিমান দুটা সংখ্যাৰ অনুপাত দিছে আমাৰ 4:5 আৰু সিহঁতৰ গসাউ দিছে বা HCF দিছে 13 তেনেহলে লসাগু বা এলসিয়াম আমাক উলিয়াব লাগে অপচন দিছে 260 52 65 আৰু 265 তাহলে আমি কি কৰিম ইয়াত আমি শর্ট ট্রিক ব্যবহার কৰিম প্ৰথমতে কি কৰিব লাগিব আমাক অনুপাত দুটাৰ আমি লসাগু উলিয়াম অনুপাত দুটাৰ LCM বা লসাগু ইজ ইকুয়াল টু কি হ'ব যেহেতু অনুপাত আছে আমাৰ 4:5 দুটা যেহেতু পৰস্পৰ মৌলিক সংখ্যা গতিকে দুটাৰে পূৰণফল হ'ব লসাগু 4 * 5 ইজ ইকুয়াল টু কিমান হ'ব 20 আৰু HCF বা গসাউ কিমান হ'ব যেহেতু পৰস্পৰ মৌলিক গতিকে গসাউ হ'ব 1 কিন্তু আমাৰ প্ৰশ্নত কি দিছে গসাউ কিমান 13 গসাউ দিয়া আছে 13 যেহেতু এটো আমি যে লিখিব পাৰো যেহেতু 1 ইজ ইকুয়াল টু গসাউ ইয়াত পালো আমি 1 এই গসাউ আৰু যেটো গসাউ দিয়া আছে হেটো সদায় একে হ'ব 1 ইজ ইকুয়াল টু কিমান 13 1 ইজ ইকুয়াল টু পালো আমি 13 তো মনত ৰাখিব HCF যেটো দিয়া আছে হেটো আৰু আমি অনুপাতৰ যেটো HCF উলিয়ালো সেই দুটা সদায় একে হ'ব লাগিব অৰ্থাৎ 1 ৰ মান হল আমাৰ 13 অনুপাতৰ যেটো 1 আমাৰ হেটোৰ মান হল আমাৰ দিয়া গসাউৰ 13 তেহলে 1 ৰ মান যদি 13 হয় তেনলে 20 ৰ মান কিমান হ'ব এটো হৈছে ট্ৰিক 1 ৰ মান যদি 13 হয় তেনলে 20 ৰ মান কিমান হ'ব ইয়াক 20 ক 30 দি পূৰণ কৰিলে হল এটাকে 20 * 13
ইজ ইকুৱেল টু 2 13 গুণ 26 আৰু এটা 0 অৰ্থাৎ 260 তাহলে 260 হল আমাৰ শুদ্ধ উত্তৰ 260 নিশ্চয় বুজি পাইছে আৰু এবাৰ বুজাই দিছো যদি এনেকুৱা সংখ্যাৰ অনুপাত দিয়া থাকে আৰু লসাগু বা গসাগু দিয়া থাকে তেনহলে আমি কি কৰিম অনুপাত যি দুটা বা তিনটা যিকেটা সংখ্যা দিয়া থাকিব সেই অনুপাত কেটাৰ আমি লসাগু আৰু গসাগু উলিয়াম লসাগু কিমান পালো আমি 20 আৰু গসাগু পালো আমি 1 এতিয়া আমাৰ দিয়া গসাগু কিমান আছে 13 অৰ্থাৎ এই 13 আৰু আমি যি অনুপাতৰ যিটো গসাগু পালো এইটো একে সমান্তাৰ মানে কি 1 is equal to 13 1 ৰ মান যদি 13 হয় তেনলে 20 ৰ মান কিমান হ'ব তেনলে 13 টি 20 পূৰণ কৰিলে হল যে 20 into 13 is equal to 260 গতিকে অপচন হ'ব আমাৰ 260 নিশ্চয় বুজি পাইছে যদি ভিডিওটো ভাল লাগিছে তেনলে লাইক কৰিব